নমস্কাৰ, আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ পচলা আৰু মাছৰ এটা ৰেচিপি। নৰ্মেলকৈ পচলা বনালে আপোনালোকে প্ৰথমতে বইল কৰি নল'লেও হয়, কিন্তু মই আজি ৰেচিপিটো বইল কৰি বনাম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। এতিয়া মই আলু কাটি ল'লোঁ আৰু পচলাখিনি একেলগতে কুকাৰটো 2টামান চিটি দিয়াম, তাৰপৰা হৈ যাব। আৰু এইফালে হালধি নিমখ লগাই ল'লোঁ, মাছ পিঁয়াজো কাটি ল'লোঁ। এতিয়া এইফালে কুকাৰ পাতি ল'লোঁ আৰু পচলাখিনি সিজালৈকে মই মাছকেইডোখৰ ফ্ৰাই কৰি লওঁ। এইফালে মোৰ মাছ ফ্ৰাই কৰি হৈ গ'ল আৰু এই মাছ ভজা তেলকণতে গোটেই চব্জিটো বনাম আৰু তেল এক্সট্ৰাকৈ নিদিওঁ। এতিয়া দি দিম পিঁয়াজ, দি দিওঁ। পচলাখিনিও বইল হৈ গ'ল আৰু এতিয়া পচলাখিনি ভালদৰে মিহি কৰি লৈছোঁ গ্লাছ এটাত। পচলাখিনি মিহি হৈ গ'ল ভালদৰে আৰু এতিয়া মই দি দিম বইল কৰি লোৱা আলুখিনি আৰু মিহি কৰি লোৱা পচলাখিনি একেলগতে দি ভালদৰে মিক্স কৰি ল'ম। আৰু ইয়াত দি দিলোঁ নিমখ। জিৰা, মছলা, জলকীয়া গুড়ি চব এনেকৈ পেষ্ট বনাই লৈছোঁ, একেবাৰে দি দিম। এতিয়া মছলাৰ বনাই থোৱা পেষ্টটো দি দিম। মছলাখিনি দিয়াৰ পাছত অকণমান সময় মই ভালদৰে ভাজি ল'লোঁ, নহ'লে হালধি গোন্ধটো ওলাই থাকিব। চ' সেইকাৰণে অকণমান দেৰি ভাজি ল'লোঁ আৰু এতিয়া পানী দিব পৰা হৈ গ'ল, পানী দি দিওঁ। ফ্ৰাই কৰি লোৱা মাছকেইডোখৰো দি দিওঁ। এতিয়া উতল আহিছে, আলুটো দুডোখৰমান এনেই ভাঙি দিওঁ।
মোৰ চব্জি ৰেডি হৈ গ'ল আৰু আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই আছিলে, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ বাই বাই।